ডিএসপি সন্দীপন গাৰ্গে সেই মোবাইলটো সিদ্ধাৰ্থ শৰ্মাৰ হাতত দি থৈ আহিছিল সেই মোবাইল ফোনটো কিছু সময় পূৰ্বে সিআইডিয়ে উদ্ধাৰ কৰিছে যেটো এসআইটি দলে তেওঁলোকক লৈ আনিছিল আৰু সিজেম আদালত বন্ধ থকাৰ কাৰণে সিজেমৰ বাসগৃহত আলপনা এপাৰ্টমেন্ট গীতানগৰ তেওঁলোকক সিজেমৰ সন্মুখত হাজিৰ কৰা হয় তাৰ পৰা বাহিৰে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত উলুবাৰীত থকা সিআইডি কাৰ্যালয়লৈ লৈ যোৱা হৈছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক এই দুজন এই গাড়ীৰ ভিতৰত এটা দৃশ্য আপোনালোকক দেখুৱাইছো আৰু এক্সক্লুসিভ দৃশ্য আমাৰ ওচৰত আহি পৰিছে কিন্তু ডাঙৰ খবৰটো হ'ল যে জুবিন গাৰ্গৰ মোবাইল ফোনটো ইতিমধ্যে উদ্ধাৰ কৰা হৈছে লগতে আন বহু সামগ্ৰীও সিদ্ধাৰ্থ শৰ্মাৰ পৰা উদ্ধাৰ কৰা হৈছে যিসকল দৰ্শকে আমাৰ লগত চাই আছে মই আপোনালোকক জনাব বিচাৰিছো এই দৃশ্য এটো হৈছে সিআইডি কাৰ্যালয়ৰ ভিতৰত এইদৰে হ্যান্ডকাফ লগাই এজন হৈছে শ্যামকানু মহন্ত আৰু এজন হৈছে সিদ্ধাৰ্থ শৰ্মা এওঁলোকক এদৰে সুচৰাই অনা হল অসমলৈ আৰু তেওঁলোকক ইতিমধ্যে সিজেমৰ সন্মুখত হাজিৰ কৰাৰ পিছত সিআইডি কাৰ্যালয়লৈ বাহিৰে লৈ যোৱা হৈছে আৰু তাত তেওঁলোকক সোধা পোছা কৰা হ'ব 14 দিনৰ জিম্মাত দিয়া হৈছে 14 দিনৰ সিআইডিৰ জিম্মাত থাকিব শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা এক্সক্লুসিভ দৃশ্য দেখুৱাই আছো নিউজ 18 অসম নৰ্থ ইষ্টত এইখন গাড়ী A037550 এইখন গাড়ীত লৈ অনা হৈছিল একদম দাগী অপৰাধীৰ দৰে হ্যান্ডকাফ লগাই এজন শ্যামকানু মহন্ত যিজনে অসমৰ সাংস্কৃতিক বা উদ্যোগৰ ক্ষেত্ৰত ঠিকা লোৱা বুলি কয় লগতে এজন সিদ্ধাৰ্থ শৰ্মা তেওঁলোকক লৈ অনা হ'ল কিন্তু ডাঙৰ খবৰটো হ'ল যে জুবিন গাৰ্গৰ মোবাইল ফোনটো উদ্ধাৰ কৰিছে যাক লৈ পেলাই বহু জল্পনা কল্পনা আছিল যে এই তাৰ পৰা মোবাইল ফোনটোৰ পৰা বহুত তথ্য প্ৰমাণ এজন সিদ্ধাৰ্থ শৰ্মাই মুছি পেলাব পাৰে অত্যন্ত চতুৰ এজন সিদ্ধাৰ্থ শৰ্মা আৰু 13 দিনৰ অন্তত জুবিন দাৰ মোবাইল ফোনটো উদ্ধাৰ কৰা হৈছে লগতে জুবিন গাৰ্গৰ আন কিছু সামগ্ৰীও সিদ্ধাৰ্থৰ পৰা উদ্ধাৰ কৰা হৈছে কি কাৰণত লৈ থৈছিল সকলো তদন্তত ওলাব তেওঁলোকক সোধা পোছা কৰা হ'ব শ্যামকানু সিদ্ধাৰ্থৰ বিৰুদ্ধে 18/25 নম্বৰত গোচৰ ৰজু আছে বিএনএছৰ 12টা ধাৰা সন্নিবিষ্ট কৰা হৈছে এই মুহূৰ্তৰ আপডেট আপোনালোকক জনাই আছো জুবিন গাৰ্গৰ মোবাইল ফোনটো উদ্ধাৰ কৰা হ'ল জুবিন গাৰ্গৰ মোবাইল ফোনটোক লৈ বহুতে প্ৰশ্ন তুলিছিল যে সিদ্ধাৰ্থ শৰ্মাৰ হাতত জুবিন গাৰ্গৰ মোবাইল ফোন থকাটো কোনো কাৰণত মানি ল'ব নোৱাৰি কাৰণ সেই মোবাইল ফোনটোৰ পৰা বহু নথিপত্ৰ বা বহু গুৰুত্বপূৰ্ণ তথ্য তেওঁলোকে মুছি পেলাবলৈ সক্ষম হৈছে নেকি তাক লৈ জল্পনা কল্পনা আছিল কিন্তু অৱশেষত জুবিন গাৰ্গৰ মোবাইল ফোনটো উদ্ধাৰ কৰা হ'ল আৰু এইদৰে সুচৰাই অনা হৈছে শ্যামকানু মহন্তৰ সিদ্ধাৰ্থ শৰ্মাক দাগী অপৰাধীৰ দৰে তেওঁলোকক হ্যান্ডকাফ লগাই অনা হৈছে আৰু তেওঁলোক দাগী অপৰাধী আৰু সেই কথা প্ৰমাণ হৈছে কোনো ধৰণৰ ৰাজ আতিথ্য ইয়াত দিয়া হোৱা নাই এইটো কথাত অসমবাসী ৰাইজে যি বিচাৰিছিল তেনেকৈ চৰকাৰে কৰিছে এসআইটিয়ে কৰিছে কিছু সময় পূৰ্বে মুন্না প্ৰসাদ গুপ্তা তাত উপস্থিত হ'ল আৰু তেওঁলোকে তাত উপস্থিত হৈ তেওঁলোকে তদন্ত আৰম্ভ কৰিছে আৰু সোধা পোছা কৰিব এনেকুৱা নহয় 14 দিনৰ জিম্মাত লৈছে এজন শ্যামকানু মহন্ত আপোনাক দেখুৱাব বিচাৰিছো শ্যামকানু মহন্ত আহিছে লগতে আছে সিদ্ধাৰ্থ শৰ্মা কোৱা আছিল তে ক'ত পলাই থাকিব এজন হৈছে শ্যামকানু মহন্ত মুখ উলিয়াব পৰা নাই বিমানবন্দৰত নমাৰ সময়ত মুখ ঢাকি আছিল ইয়াতো তলমুৰ কৰি গৈছে যিমানে ডাঙৰ কথা আগতে কৈছিল জুবিন গাৰ্গ তেওঁৰ কাৰণে ৰাজহাৰ অসমৰ কলা সংস্কৃতি তেওঁ সলনি কৰিব বিচাৰে তেওঁৰ সপোন আছিল আৰু কি কাম কৰি আছিল সকলোৱে দেখিছো এজন শ্যামকানু মহন্ত হাতত হ্যান্ডকাফ লগাই লৈ আনিছে লগতে পিছে এইজন জুবিন গাৰ্গৰ মেনেজাৰ বেপাৰী সিদ্ধাৰ্থ শৰ্মা যিজনে জুবিন গাৰ্গৰ লাখ টকা কোটি টকা ৰয়েলটি খালে আৰু অৱশেষত জুবিন গাৰ্গ মানুহটোক নাইকিয়া কৰি 13 দিন পলাই থাকি অৱশেষত তেওঁলোকক আৰক্ষীয়ে ধৰিবলৈ সক্ষম হৈছে কটকটীয়া নিৰাপত্তাৰ বেষ্টনী গঢ়ি তোলা হৈছে আৰু কোৱা হৈছে যে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ কাৰণে কটকটীয়া নিৰাপত্তা দিয়া হৈছে বহু তথ্য ওলাব এতিয়া বহু কথা গম পোৱা যাব কাৰণ এওঁলোকে জানে প্ৰকৃততে তাত কি হৈছিল আৰু শ্যামকানু মহন্তৰ বিৰুদ্ধে অভিযোগ আছে এজন শ্যামকানু মহন্তই আমাৰ জুবিন দা নোহোৱা হোৱা খবৰটো 8 ঘণ্টা পলমকৈ কিন্তু অসমৰ ৰাইজক দিছিল এইজনে শ্যামকানু মহন্ত আকৌ আপোনালোকক দেখুৱাব বিচাৰিছো এইজনে 8 ঘণ্টা পলমকৈ জুবিন দাৰ মৃত্যুৰ খবৰ আমাক দিছিল আৰু লগতে তেওঁ জুবিন গাৰ্গৰ মৃত্যুৰ পাছতো বিজনেছ সামিটত তেওঁ ব্যস্ত আছে নিজৰ বেপাৰ কিন্তু ঠিক কৰি আছিল আৰু জুবিন গাৰ্গ কাইকভাৱে নোহোৱাৰ পাছতো যেতিয়া সমগ্ৰ অসমবাসীয়ে কান্দিলে তেতিয়াও তেওঁ নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছিল